দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? হয় মনত আছেনে আপোনালোকৰ? দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সেইটো পৰম্পৰাটো মানে সঁচাটো কওক, কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? গধূলিয়ে কৰিব ছাৰ। গধূলি। মেট্ৰিক পৰীক্ষাৰ ফলাফল আহিলেই মনত পৰে এই শিক্ষাগুৰুসকল। ৰাতিপুৱা নকৰে? মোৰতো লাগিছে ৰাতিপুৱা কৰে। কোনে? আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? এয়া আছিল 2018। শিক্ষা দিলে ছাৰ 19 জনে। এজনো পাছ না পাছ কৰা নাই ছাৰ। ছাৰ কি কৰিম ছাৰ, চেষ্টা কৰিছোঁ বহুত, চেষ্টা কৰি উপায় নাই। আৰু 3জন কণ্টেক্সুৱেল টিচাৰ ছাৰ অলপ প্ৰব্লেম আছে। সকলোৱে দেখুৱাইছিল অজুহাত। ছাৰ এইবাৰ বেষ্টটোৱে ছাৰ খুব বেয়া এইবাৰৰ। হঠাৎ কেনেকে বেটছ এটা বেয়া হৈ নহয় যায়? ছাৰ, বেয়া হৈ যায়। ছাৰ নহয় ছাৰ, কথা আপুনি হৈছে চাব কি কেনেকে ৰিজাল্ট ভাল হয় অহাবাৰ। আপোনাৰ আগত মই ব্যক্তিগতভাৱে মই কথা ক'ব পাৰিম, কিন্তু এতিয়া মিডিয়াৰ আগত মই ক'ব নোৱাৰোঁ। না কি অসুবিধা? অসুবিধা নাই, মোকতো পাব্লিকে মাৰি পেলাব। কিয়? পাব্লিকে মাৰি পেলাব। চববিলাক BEd হৈ পেলাই মানে হেডমাষ্টাৰ হ'বৰ কাৰণে BEd হৈছে। BEd লৈছে আৰু। ক'ত স্কুলখন ক'ত? আমাৰ শালগছা হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ কাষত। আৰু তেওঁ স্কুলখনৰ নামটো নকয়, দেখিছে নাই? কয় শালগোছাৰ কাষত। ধন্যবাদ শিক্ষামন্ত্ৰী ডাঙৰীয়া। আগতে আছিলে ছাৰ, বিয়া হৈ গৈছে, কিছুমানে ওলাই অ গৈছে। বাইদেউ, ভেঞ্চাৰ থাকোঁতে ছাত্ৰ আছিলে আছিলে আৰু প্ৰাদেশিকৰণ হোৱাৰ পিছত ছাত্ৰ নোহোৱা হ'ল। ছাৰ এওঁলোকৰ অৱস্থা একদম বেয়া। বাইদেউ, আগত পৰিৱেশ ভাল আছিল নেকি? ভালে আছিল ছাৰ। 13 চনত ভাল আছিলে, আছিলে। এতিয়া বেয়া হৈ কমি যায় ছাৰ। কিন্তু 13ত কেনেকে বেছি বুলি প্ৰাদেশিকৰণ সেই হ'ল? সময়ত আছিল ছাৰ। সেই সময়ত কেনেকে ষ্টুডেণ্ট আছিলে? ষ্টুডেণ্টটো তাৰমানে এনেকুৱা হয়, ফেমিলিৰ 13 চনত IS কোন আছিলে? কামৰূপৰ ইয়াতে কোন আছিলে? আপোনালোকেতো বুজি পাইছে কেনেকে প্ৰাদেশিকৰণ হৈছে। তাৰমানে ইনস্পেক্টৰসকল যোৱা নাছিলে, সেৱা ৰেকৰ্ডৰ লগত মিলোৱা নাছিলে, বা নহ'লে এইটো ডুপ্লিকেট ৰিপৰ্ট আহিছিলে। এই ফৰ্ম এতিয়া বিচাৰি উলিয়াওক, এই ফৰ্ম বিচাৰি উলিয়াওক। এই গোটেইকেইখন স্কুলৰ ফৰ্মখিনি মোক দিয়ক, ইয়াতে গণ্ডগোল আছে। এইটো ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছিলে। নম্বৰ 13 চনত ভুল কৰি দিছিলে, গতিকে এইখিনি ৰেকৰ্ড ওলাওক, ৰেকৰ্ডৰ ওপৰত এওঁলোকক ডিপ্ৰভিন্সিয়েলাইজ কৰি দিয়ক। নালাগে ছাৰ, নেক্সট আমি আৰে নালাগে বাইদেউ, ফাঁকি কথা আপোনালোকে কিয় কৈছিলে? দিয়া নাই ছাৰ। আচ্ছা বাইদেউ, আপুনি এতিয়া মোক সেই কওক, সময়ত মই এতিয়া 1.5 বছৰে ইনচাৰ্জ হৈছোঁ। 5জন BA পাছ কৰা শিক্ষক থকাৰ পিছত 3জন ল'ৰা ছোৱালীক আপোনালোকে মেট্ৰিক পাছ কৰাব নোৱাৰে? কম্পাৰ্টমেণ্টেল পাইছে ছাৰ এওঁলোকে। আমি ৰিমেডিয়েল ক্লাছ কৰি আছোঁ ছাৰ। ৰিমেডিয়েল মই শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনি যদি এইখিনি পদক্ষেপ নোলোৱা হ'লে আজি আকৌ এনেকুৱা এটা দিন আহিলহেঁতেন। আপোনালোকে চাই থাকক দৰ্শন নিউজ, আপোনাৰ কাষত